হেল্ল' এভৰিৱান, আজি যাবলৈ ওলালোঁ বজাৰ কৰিবলৈ বুলি। আজি মানে বিহুৰ কাপোৰ লোৱা হোৱাই নাছিলে ল'ৰাৰ বাবে, সেইকাৰণে বোলো আজি গধূলি টাইমতে ওলাই যাওঁ অলপমান। এই দেখিছেনে যাবলৈ পাই হাঁহিটা কেনিবা গ'লে বহুত হাঁহে, মানে আহি পাই দেখিছোঁ ৰাম দোকানত যিহে ভিৰ। তাৰপৰা গৈ ঘৰ পালোঁগৈ একেবাৰে গৰমত কাপোৰ কানি খুলি এয়া কি আনিলোঁ দেখাব নহ'লে, ভিৰ দেখিছে দোকানতে। মই বিহু বুলি একো নল'লোঁ, এবাৰো মেক্সি এটাকে লৈছোঁ। এয়া মেক্সিটোকে গৰম যিহেতু কমফৰ্টেবল হয় পিন্ধিবৰ বাবে, সেইকাৰণে মেক্সিটোকে ল'লোঁ। আৰু এই ল'ৰাৰ বাবে কাপোৰ এযোৰ লৈছোঁ। তাতে সেই ল'ৰা কাপোৰযোৰ এযোৰ কটনৰে লোৱা ভাল, গৰমত বেছিভাগ। এই বাপেকৰ বাবে এটা হাফ পেণ্ট বাৰু দুটামানেই ল'লে এতিয়ালৈকে। আজি মানে এটা আৰু এটা লৈছোঁ, এয়া ব্লাউজ দুটা আৰু পেটিকোট এটা, এনেকৈ সৰু সুৰা বস্তু দুটামান লৈ আহিছোঁ। আৰু লাগতিয়াল বস্তু, তাতে চেইন এডালো ভাল লাগিলে সেইবাবে লৈ আহিলোঁ। চেইনডালো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।